নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ এটা একদম সহজ আৰু সফ্ট গিলাচ পিঠা। প্ৰথমে মই লৈছোঁ চাউলৰ গুড়ি। তাত মই অলপ পানী দি এটা মিশ্ৰণ বনাই ল'লোঁ। তাৰ পিছত তাত চেনি আৰু নাৰিকলৰ গুড়ি দি ভালদৰে মিহলাই ল'লোঁ। এই মিশ্ৰণটো ভালদৰে চালনীৰে চালি ল'লোঁ যাতে একদম মিহি হয়। এতিয়া মই এটা কাগজৰ কাপ লৈ তাত তলত এটা ফুটা কৰি ল'লোঁ। কাপটোৰ ভিতৰত মই খিচমিচ আৰু চেৰিৰ সৰু সৰু টুকুৰা দিলোঁ। এতিয়া ওপৰত মই চাউলৰ মিশ্ৰণটো ভৰাই দিলোঁ। তাৰ পিছত কুকাৰৰ চিটিটো উলিয়াই তাৰ এই কাপটো ৰাখি কাপটো ঢাকনি এখনেৰে ঢাকি দিলোঁ। মাত্ৰ 2 মিনিটতে মোৰ চফ্ট আৰু টেষ্টি পিঠা ৰেডি। আপুনিও এবাৰ ট্ৰাই কৰি চাওক আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আৰু এনেকুৱা ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।